নমস্কাৰ সকলোলৈ আৰু স্বাগতম জনাইছোঁ মই প্ৰিয়মপল্লৱীয়ে কৃষ্ণা কল্যাণীৰ ব্লগছত আৰু লোকৰ ব্লগছত মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি হয়তো আপোনালোকে ভাবিছে যে আমাৰ কৃষ্ণা কল্যাণী চেনেলত প্ৰিয়মপল্লৱী কপৰা আমাৰ তেনেকুৱাই থাকে। তাইৰ ব্লগ মানে মোৰ একেই বস্তু চেনেল দুটা আমাৰ বেলেগ বেলেগ কিন্তু মানুহ এইকেইটাই আৰু চ' সেয়াই হঠাৎ ছডেন এটা প্লেন হ'ল আৰু বহুত মানুহ জড়িত হৈ আছে। বৰ্তমান মই নাই কেৱল এই ভিডিঅ'টিত আৰু বহুত মানুহ আছে। এটা এটাকৈ চিনাকি কৰাই দিব আমাৰ কৃষ্ণা কল্যাণী। বৰ্তমান কেপ্টেইন আগত বহি লৈছে, আমাক পিছত ঠেলা হেঁচাকৈ বহাই দিছে নেকি পিছফালে। আৰু আমি দিনটো কি কৰিলোঁ, ক'ত কি ফুৰিলোঁ, এইবিলাক সকলো চাবলৈ পাব। তাৰ বাবে আপোনালোকে ভিডিঅ'টি চাই থাকিব লাগিব। গতিকে মই কেমেৰাটো আমাৰ কৃষ্ণা কল্যাণীৰ হাতত আগবঢ়াই দিছোঁ। এতিয়া মই চিনাকি কৰিছোঁ, এয়া আমাৰ প্ৰিয়মপল্লৱী, তাই চিনাকি দিলে অলৰেডি। তাৰপিছত এয়া আছে আমাৰ ভণ্টি নাৰায়ণপুৰৰ অনন্যা। মানে তাইৰ নামটো চৰি যে আমি তাইক চুকু বুলি মাতো। তাইৰ নামটো ইমান টান পাইছোঁ, মই মানে সদায় পাহৰি থাকোঁ। অনংসা। অঁ চৰি। এয়া আমাৰ বৰষা, মোৰ ৰুমমেট। আৰু এয়া আমাৰ মোৰ গুৰুটো লিচা দৃষ্টি, খুব ভাল ৰুমমেট। ভাল নহয়, ৰুমমেট নহয় দে, ভাল গান গায়, খুব ভাল ছিংগাৰ। তাৰপিছত এইফালে আছে আমাৰ তাক আমি মৰমত সকলোৱে কেকু বুলিয়ে মাতো। তাৰ নামটো খালি নিবিৰ ৰঞ্জন। আৰু আজি মানে হঠাৎ প্লেনিং হৈছে, আমি এইটো কথা কৈছো। তাই মানে সময় নাপায় আজিকালি, গতিকে কালি আহিলে মোৰ তাত ভাল লাগিছে, এতিয়া মোৰ তাতে আছে। আজিও ৰখাইছো দেই, মানে মোৰ স্মৰণীয় হৈ ৰ'ব এই দুটা দিন। কামৰ পৰা আজৰি হৈ কৃষ্ণা কল্যাণীৰ লগত দুটা সময় কটালোঁ, দুটা দিন কটালোঁ, দুটা দিন আৰু ৰাতি কটালোঁ। ভাল লাগিছে। আৰু এনেকুৱা ইমান ফৰ্মেল নকবি, যেনিবা তাই মোক লগেই নাপায়। এনেকুৱা হৈছে লগ পাওঁ মানে এনেকৈ একেলগে বহুত দিন থকা নাই সঁচাকৈ। তাই বিয়া হোৱাৰ পৰা মানে কি ক'ম আৰু তাৰ পাছত আজি হঠাৎ এনেকৈ ওলাই আহিছোঁ। আৰু আমি এতিয়া ক'লৈ গৈ আছোঁ নিজে নাজানো, ক'লৈ গৈ আছোঁ ক'লে নাজানো। আমি বৰ্তমান দীঘলী পুখুৰী পাৰ পাইছোঁ, আমি নাজানো কিন্তু ক'ত যাম। এতিয়া অন্তহীন চলি আছে, ৰঙত চাই থাকিব। ৰেঙনি। আপোনালোকক এটা কথা কম, আমি কৈছোঁ আজি হঠাৎ ওলাই আহিলোঁ। আমি প্ৰথমতে গোটেইখিনি ৰেষ্টুৰেণ্টত বহিলোঁ, খালোঁ, সকলোৱে মন গ'ল। মই লাইটটো অলপ পাম নেকি বাৰু? লাইটটো ইয়াতকৈ নাপাবা নহয়। তাৰ পাছত নেকি হ'ব, এতিয়া মই হ'ব মোক আন্ধাৰতে। তাৰপিছত আমি দেখিলোঁ ওলাই আহোঁতে যে চানমাৰীত এখন মেলা হৈ আছে। বহুত দিন মেলালৈ যোৱা নাই। আৰু প্ৰিয়মে ক'লে ব'ল আমি যাওঁ, আমি কিবা উঠিম বোলে। কিহত সেইটো কি উঠি কয় তাকো নাজানো মই। মানে চকৰি নহয় মুঠতে তেনেকৈ ব্ৰেক ডান্স চাগে। তাৰপিছত উঠিম বুলি ক'লে, বা আপোনালোকক দেখুৱাম, ইয়াত দিছোঁ, ভিডিঅ'টোত দিম আমি উঠি আমাৰ কি অৱস্থা। বহুত বেছি ভাল লাগিছে। লাইভ নেকি? অঁ ভাল লাগিছে, মোৰ ভিডিঅ'টো ওলাইছে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। এয়া ফাইনেলি আমি আহি পালোহি। এনে সিহঁতি কৈ আছে হেৰি কি কয় কামাখ্যা ভিউ পইণ্ট। এয়া চাওক, গোটেই গুৱাহাটীখন ইমান ধুনীয়া লাগিছে। ৰাইজ চবে হাই কৈ দিয়া। গোটেইখন মানে ফূৰ্তিতে কমেই পোৱা নাই। বহুত বেছি ব্যস্ত আছিলোঁ এইকেইদিন, চবে ছুটি পাইছে টাইপ হৈছে। এইজনী ক'ত বহিছে চাওক, সেইটো মেইন ৰাস্তাটো কিমান ধুনীয়া লাগিছে।
ফাইনেলি আমি পালোহি আৰু পাহৰি থাকিলোঁ যে হেৰি আমি গাড়ীৰ পৰা নামাৰ পিছত এই ব্লগটোৰ কথা পাহৰি থাকিলোঁ এতিয়া আৰু এতিয়া 11:30 বেছি ৰাতি আমি পূৰা ঘূৰিলোঁ মাজতে অলপ টেনশ্যনো হ'ল সেইটো টেনশ্যন নকওঁ কিহৰ চিন্তা এটা হ'ল চিন্তা কৰি মেলি আমি চব সামৰি মেলি এতিয়া আহিছোঁ এতিয়া কল্যাণী ভাত বনাব খাম Dance मेरी रानी नाच 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 नाच